আজিৰ এই ভিডিঅ'টোত আমি সাম ম্যাথছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ যিবোৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে সো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে দেখুৱা যে √5 অপৰিমেয় আৰু এটা অল্টাৰনেটিভ দিয়া আছে কি দেখুৱা যে 3 + 2 √5 অপৰিমেয় সো সেকেন্ড কোৱেশ্চনটো দিয়া আছে আমাৰ যদি শূন্য দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x⁴ plus 3x³ - 2x² - 10x - 5 বাকি আটাইবোৰ শূন্য ওলোৱা সো ইয়াৰ পৰিৱৰ্তে এনেকুৱা ধৰণৰ কোৱেশ্চনো আহিব পাৰে যে x³ - 3x² plus x plus 2 এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ 2x + 4 পোৱা গল সো gx টো ওলোৱা Question number 3 দিয়া আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা 6x² - 3 - 7x আৰু এটা 2 নম্বৰ কোৱেশ্চন কি আছে 4s² - 4s + 1 সো নেক্সট কোৱেশ্চনটো দিয়া আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা ওলোৱা যাৰ বৰ্গৰ যোগফল 365 হয় 2 নম্বৰ কোৱেশ্চনটো আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰা 3 নম্বৰ কোৱেশ্চনটো আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স ওলোৱা দেন কোৱেশ্চন নম্বৰ 4 দিয়া আছে যদি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হয় গৈ 1 আমি যদি অকল হৰটোত 1 যোগ কৰো তেন্তে ই হয় গৈ হাফ সো ভগ্নাংশটো কি কোৱেশ্চন নম্বৰ 5 দিয়া আছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 হলে সৰু সংখ্যাটো বৰ্গ ডাঙৰ সংখ্যাটো 8 গুণ তেন্তে সংখ্যা দুটা ওলোৱা কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণবোৰৰ অসীম সংখ্যক সমাধান থাকিব 2x + 3y = 7 then a - b whole bracket into x plus a plus b whole bracket into y equal to 3a plus b minus 2 then question number 2 দিয়া আছে কেৰ কি মানৰ বাবে ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকিব 3x plus y equal to 1 2k minus 1 into x plus k minus 1 into y equal to 2k plus 1 the next important question to দিয়া আছে 6 number উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ ওলোৱা 1 নম্বৰ আছে x² - 3x - 10 = 0 2 নম্বৰ আছে 2x² plus x - 4 = 0 সো বৰ্গ সম্পূৰণ পদ্ধতিৰে এটো কৰিব লাগিব 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106 তেন্তে 29তম পদটো নিৰ্ণয় কৰা then next question টি আছে কিমানটা 3 অংকযুক্ত সংখ্যা 7 ৰে বিভাজ্য হ'ব and at last question টো দিয়া আছে এটা arithmetic progressionৰ বা AP সিৰিজৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51টা পদৰ যোগফল ওলোৱা আৰু এটা আছে কি এটা AP সিৰিজৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 and 350 যদি সাধাৰণ অন্তৰ 9 হয় তেন্তে AP টোত কিমান পদ আৰু হিয়ন্তৰ যোগফল ওলোৱা সো থ্যাংক ইউ এখিনি আছিল ফাৰ্স্ট 5টা চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সো নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন মু পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা